আজি মই প্ৰসাদৰ মাহৰ ঘিলা বনাম বলক অকণমান আপোনালোকক দেখাওঁ মইনো কেনেদৰে মাহৰ ঘিলা বনাওঁ বলকচোন চাব। এইখিনি মোৰ প্ৰসাদ আছিলে, এইখিনি মই এতিয়া ধুই ল'ম। ধুই ল'লোঁ। এয়া দেখিছে আদা মই নিদিওঁ, আদা আছে প্ৰসাদত। এয়া নহৰু কেইফুটামান লৈছোঁ, নৰসিংহ পাত কেইটামান লৈছোঁ আৰু এইকেইটা পিঁয়াজ লৈছোঁ। পিঁয়াজকেইটা মই মিহি মিহিকৈ কাটি ল'ম। পিঁয়াজ মিহি মিহিকৈ কাটি ল'লোঁ আৰু মাহখিনি মই এতিয়া মিক্সিত পিচি ল'ম। এয়া অলপ বেছি গুড়া কৰা নাই, অলপ মিহি কৰিছোঁ। এয়া মোৰ হৈ গ'ল। ইয়াত হালধি অকণ, জিৰা পাউডাৰ অকণমান দিছোঁ, বেলেগ একো নিদিওঁ। নিমখ অকণমানো দিছোঁ জোখমতে। এইখিনি এতিয়া মিলাই ল'ম মই ভালদৰে। একে চিম্পুল, এনেদৰে খাই বহুত ভাল লাগে। প্ৰসাদ সকাম হ'লে প্ৰসাদ বাঢ়ে ন, প্ৰসাদখিনিনো আমিনো এনেই পেলাই দিম নে বা কি কৰিম, সেইকাৰণে এনেদৰে মই ঘিলা চিলা বনাই পেলাওঁ। এতিয়া কেৰাহী এটা পাতিছোঁ, তেল অকণমান দিছোঁ। তেলখিনি গৰম হৈছেহিয়ে। এয়া তেল গৰম হৈ গ'ল। মই এতিয়া চামুচ এপাতেৰে এয়া গোটেইকেইটা মই 4টাকৈ দিছোঁ, বেছিকৈ দিয়া নাইকিয়া। এয়া এনেকৈ দিছোঁ। মই এতিয়া অলপ টাইম ভাজি ল'ম। কম জুইত ভাজিব, নহ'লে দেৰি যাব আৰু ভিতৰতো সিজিব লাগিব, সেইবাবে কম জুইত ভাজিব। লৰাই দিলোঁ, উলটিয়াই দিলোঁ গোটেইকেইটা। মই এনেদৰে গোটেইকেইটা উলটিয়াই দিলোঁ। এয়া দেখিছে 5-10 মিনিটমান এনেদৰে ভাজি থাকিব, গেছটো চিমত দি। আমি এনেদৰে বনাই খাওঁ, বহুত ভাল লাগে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। এয়া মোৰ ঘিলা ৰেডি হৈ গ'ল। বহুত ভাল লাগে খাই পেলাই। আমি এনেদৰে মাজে মাজে বনাই খাওঁ। বেচন থাকিলে বেচনো দিব পাৰে বা পিঠাগুড়ি থাকিলে দিব পাৰে। মই বাৰু আজি একোৱেই দিয়া নাই, পিঠাগুড়ি আৰু বেচন একো নাই দিয়া। এনেদৰে সুদাই বনাইছোঁ। খাই মই সঁচাকৈ বহুত ভাল পাওঁ। এনেদৰে প্ৰসাদৰ মাহ থাকিলে এনেদৰে বনাই খাই বহুত ভাল লাগে। এনেদৰে বনাই খাই চাবচোন, বহুত টেষ্টি হয় আৰু ভাল পাব খাই সকলোৱে। ইয়াত চাট মছলা থাকিলে অকণমান ওপৰত ছটিয়াই ল'ব আৰু চাহৰ লগতো খাব পাৰিব, নহ'লে ভাতৰ লগতো খাব পাৰিব আপোনালোকে এনেদৰে। আমি ভাতৰ লগতে খাম এতিয়া।